ঐ মূৰ্খ, হৃদয়ক দেখা নাই? সি যে গণিতত 100ৰ ভিতৰত 100 পায়, তই কি কৰিছ হা? চালা বুৰ্বক, খালি খেলা খেলা। এইটো আৰম্ভ হয় সৰুৰ পৰাই, আকৌ ডাঙৰ হোৱাত। ঐ অলগদ্ধ, ধনজিতক দেখা নাই? সি যে ফুটবলত অসম দলৰ হৈ খেলি আছে, তই কি কৰিছ হা? চালা বুৰ্বক। আচলতে আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ পৰা বিচাৰিছে কি? সৰু থাকোঁতে পঢ়াৰ বাবে বেলেগত ভালদৰে গুৰুত্ব দিব নিদিলে, আৰু এতিয়া ডাঙৰ হোৱাটো বেলেগ এজনক খেলত ভাল কৰা দেখি নিজৰ ল'ৰা ছোৱালীটোক খেলৰ বাবে গালি পাৰিছে। কেতিয়াবা ভাবি চাইছেনে, এই বেলেগৰ লগত তুলনা কৰা আচৰণটোৱে নিজৰ ল'ৰা বা ছোৱালীটোক কিমান নিৰাশ কৰে? কেতিয়াবা ভাবি চাইছেনে, বেলেগৰ লগত তুলনা কৰিলে নিজৰ ল'ৰা ছোৱালীটোৱে অন্তৰৰ পৰা কিমানখিনি কষ্ট পায়? নাই। আকৌ আজিকালি এটা নতুন ফেশ্বনো ওলাইছে যে গাৰ্জেনবিলাকে নিজৰ ল'ৰা বা ছোৱালীটোৰ কিহৰ ওপৰত ইণ্টাৰেষ্টেড বা কি বিষয়ত পাৰ্গত সেইটো ভাবি নাচায়। বেলেগ ল'ৰা বা ছোৱালীক দেখি, বেলেগৰ ল'ৰা বা ছোৱালীক দেখি চবতে এডমিশ্যন দিয়ে আজিকালি। এই বোলে ক্ৰিকেট, এই বোলে ফুটবল, এই বোলে ড্ৰয়িং, এই বোলে ছিংগিং, কিন্তু নিজৰ ল'ৰা বা ছোৱালীটো কিহৰ ওপৰত ইণ্টাৰেষ্টেড সেইটো ভাবি নাচায়। মুঠতে নিজৰ ল'ৰা বা ছোৱালীটোৰ ওপৰত সকলোখিনি জাপি দিয়ে। অলপ ৰেষ্টটো দিয়ক। যদি ইমানবিলাক প্ৰেছাৰ একেলগে দিয়ে, সিহঁতে কেনেকৈ সহ্য কৰিব? সিহঁতৰ মাথায় সেইবিলাক বস্তু কেনেকৈ ঢুকি পাব? সিহঁতে আগুৱাই কেনেকৈ যাব? এইবোৰ কৰাতকৈ, এইবোৰ বাদ দিয়ক, এইবোৰ কৰাতকৈ নিজৰ ল'ৰা বা ছোৱালীটোক কিহৰ ওপৰত পাৰ্গত, কি বিষয়ত ইণ্টাৰেষ্টেড, সেইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিয়ক। আৰু যিটো বিষয়ত পাৰ্গত সেইটো বিষয়ত আগুৱাই লৈ যাব চেষ্টা কৰক। তেতিয়া নিজৰ ল'ৰা বা ছোৱালীটোৰ ভৱিষ্যত উজ্জ্বল হ'ব। আৰু প্ৰত্যেকটো সৰু ল'ৰা বা ছোৱালীৰে কিবা নহয় কিবা এটা বিশেষত্ব থাকিবই। সেই বিশেষত্বটো নিজৰ মাক দেউতাকে বিচাৰি উলিয়াব পাৰিব লাগিব। আৰু সেই বিশেষত্বটোৰ ওপৰত আগুৱাই লৈ গ'লে ল'ৰা বা ছোৱালীটো সফল হ'ব, নিশ্চয় সফল হ'ব। পঢ়াও লাগিব, পঢ়ুৱাওকো, কিন্তু পঢ়াৰ লগতে যিটো বিষয়ত পাৰ্গত, যিটো বস্তুৰ ওপৰত ইণ্টাৰেষ্ট আছে, সেইটো বিষয়ত ভালদৰে আগুৱাই লৈ যাওক। তেতিয়াহে ল'ৰা বা ছোৱালীটোৰ ভৱিষ্যতটো ভাল হ'ব। সকলো বিষয়তে বেলেগক দেখি সকলো বিষয়তে আগুৱাই লৈ যাব নালাগে। ধন্যবাদ।